হাই হেল্ল' অসমবাসী ৰাইজ মোৰ মৰম লগা ফ্ৰেণ্ডসকল মই আজি মানে নতুন এটা ভিডিঅ'ৰ কাৰণে আহি গৈছোঁ। নতুন ভিডিঅ'ৰ কাৰণে মানে আজি এতিয়া বন্ধুসকল মানে সেই বালি নিব আহিছোঁ নদীৰ পৰা ফিল্ডৰ কাৰণে। কেইটান লৈ আহিছে এখন চাই লওক, 390 এখন পিঅ'ৰ 390 এখন আছে। পূৰা বালি নিব আহি আছোঁ আৰু নদীত পাই গৈছোঁ বা নদী এখন মানে সৰু সুৰা সুধি এখন আহি আছে। তাৰপিছত গৈ মানে ডাইৰেক্ট গাঁৱলৈকে গিয়াই দিমগৈ। হাবি আহি আছে চাই লওক হাবি। অ' মাই গড, হাবি আহি আছে, পূৰা আন্ধাৰ হৈ গৈছে দবা। নদীত পাই গ'লেই নতুন বাইক লৈ আনিছে এখন 390 এখন। ফাইনেলি নদীত পাই গ'লে এখন আমাৰ এইখন নদীয়া ৰায় নদী বুলি কয়। এখন নদীয়া ৰায় নদী। এইখন KTM 390খন পৰি গৈছে, লুটি খাই গৈছে। এই নদীত পাই গ'লেও এতিয়া মানে বালি নিম ইয়াৰ পৰাই। গা ধুই আছো। Hey guys, ভাল লাগিছে আহিব ভাল লাগে। হাই হেল্ল' গাইজ, গাটো ভাল লাগিছে দেই। পুৰা গা ধুই আছো, চাই ৰাখো আৰু চাই থাকিব। পেন খোল খাই গৈছে আৰু বালি সোমাইছে। Hello guys, খৰাহি লৈ লৈছো। একদম ভিতৰতে চাই থাকো লাষ্টলৈকে। এইবাৰ গা ধুই পুৰা ধুই আছো। অকল দুটাতে আমি দুটাই আছো, পুৰা ধুই আছো। পেনটো সলকি যায় কাৰণেহে ভালকে ধুই কাণত পানী সোমাই গৈছে। মই বামত আহি লৈছোঁ, তাৰপিছত এতিয়া ই ধুই আছোঁ। আমি কিন্তু বালি নিবলৈ আহিছিলোঁ দেই গাইজ। গা ধুই আছোঁ পুৰা। গা ধুইছোঁ গা। Ya,